খাৰুপেটীয়াত আৰক্ষীৰ বৃহৎ সাফল্য আৰক্ষীৰ অভিযানত জব্দ হয় প্ৰায় 20 কেজি গাঞ্জা দৰঙৰ খাৰুপেটীয়া থানাৰ অন্তৰ্গত পূব বাহাবাৰী গাঁৱত আৰক্ষীয়ে অভিযান চলাই 20 কেজি গাঞ্জা সহ আটক কৰে ৰেজাউল কৰিম নামৰ এজন যুৱকক পূব বাহাবাৰী গাঁৱত মানে সন্দেহজনক গাঞ্জা ৰাখা বুলি এটা সংবাদ পাওঁ আৰু লগে লগে মই ততাতৈয়াকৈ ঘটনাস্থলীলৈ যাওঁ আৰু ৰেজাউল কৰিম নামৰ ব্যক্তিজনক আটক কৰা আৰু তেওঁৰ বাসগৃহৰ পিছফালে লুকাই থকা অৱস্থাত প্ৰায় 17 কেজি ওজনৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হওঁ আৰু তাৰ লগতে সহযোগীও আছে আমি অলৰেডি সহযোগী আমি চিনাক্ত কৰিছোঁ পৰৱৰ্তী অৱস্থাত আমি তেখেতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হওঁ কিমান মূল্য হ'ব এইটো মূল্যটো প্ৰায় 1 লাখ টকাৰ সামগ্ৰী হ'ব যেন লাগিছে আৰু এনেকুৱা ধৰণৰ আৰু হেৰি চলি আছে বুলি এনেকুৱা ধৰণৰ বিভিন্ন সময়ত আমাৰ সংবাদ আহি থাকে কিন্তু আজি আমি সক্ষম হওঁ আজি কৰায়ত্ব কৰিবলৈ সক্ষম এক গোপন সূত্ৰৰ পম খেদি দৰঙৰ খাৰুপেটীয়াৰ আৰক্ষীয়ে অভিযান চলাই ধৃত যুৱকজনৰ ঘৰৰ পিছফালৰ পৰা উদ্ধাৰ কৰে গাঞ্জাখিনি আৰক্ষীৰ ভাষ্য মতে এই জব্দ হোৱা গাঞ্জাখিনিৰ মূল্য প্ৰায় 1 লাখ টকাৰ হ'ব বৰ্তমান খাৰুপেটীয়াৰ আৰক্ষীয়ে আৰু অধিক তথ্য লাভৰ বাবে জেৰা অব্যাহত ৰাখিছে যুৱকজনৰ মঙলদৈৰ পৰা ফাৰুক আব্দুল্লাৰ ৰিপৰ্ট হেল্ল' অসম